হেল্ল' গাইজ নমস্তে। তো বহুত দিনৰ মূৰত আজি লগ পালোঁ। আজি আৰু মানে কি এটা মানে জাগা এটা চাব যাব গৈ আছোঁ আৰু তাৰপিছত মানে সদ্যহতেই আজি ব্লগটো আৰম্ভ কৰিলোঁ ইয়াৰ পৰা। মানে ঘটনা হ'ল কি কয়, এই পাহাৰখনত আগতেও আহিছিলোঁ, মোৰ এটা ব্লগ বনোৱা আছে। যদি কোনোবাই চোৱা নাই বেক কৰি অলপমান চাবচোন, খুচৰি চাব পাব। মানে কি অলপমান ভাল পালোঁ, ঠাইডোখৰত অলপমান ৰখিলোঁ অলপমান, আৰু ইমান ধুনীয়া ঠাই এখনি এইবিলাক। তো সেইটো কাৰণতে আজি ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। তাৰপিছত এতিয়া যাব গৈ আছোঁ যিটো জেগাত, এতিয়াই নকওঁ, তাতে গৈ পোৱাৰ পিছতো দেখাই পাব আপোনালোকে। আৰু তাৰ আগতে কিবা এটা বস্তু ল'ব লাগিব, তো অলপ বজাৰত সোমাব লাগিব। তো সেইটো কাৰণতে আৰু মই যাম অকলে নহয় আজি, এই এজন আছে আমাৰ BK এণ্টাৰপ্ৰাইজৰ মেইন এইজন, এওঁৰ লগত যাম আজি বন্ধু। যাম, একেলগে যাম, ভিডিঅ'টো চাই থাকিব। একেবাৰে পূৰা মানে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মজা মজা। কেনেকুৱা লাগছে? তাত ল'ল আমাৰ ভাই। ঠিক আছে ঠিক আছে না? একেবাৰে পূৰা এইখন চাৰ্ট কেজুৱেল। হা বিকে বিকে এইফালে এতিয়া হাইৰোডৰ পৰা নামিয়ে অলপমান ৰখিলোঁ আমি ইয়াতে। এইয়া ৰখিলোঁ, এইটোৱেই ৰাস্তাটো সেইটো। তাৰপিছত এইখন হ'ল ৱেলকাম টু কাকৈজানা লেণ্ড অফ গল্ডেন লেংগুৰ, মানে সোণালী বানৰ বাবে বিখ্যাত সেই ঠাই। তাতে আহিলোঁ, তাতে সেই পাৰ্কখনতে যাম এতিয়া। তো ব'লক চাই থাকক। গাইজ টিকেট কাটিব লাগিব, এয়া টিকেট কাউণ্টাৰ। আমাৰ BK এয়া টিকেট কাটি আছে মোৰ কাৰণেও। কেইটকা টিকেট? 50 টকা। আৰু সেইখন কি? আচ্ছা, পাৰ্কিঙৰ কথা আছে না? অঁ, পাৰ্কিং চেকিং লৈ 50 টকা। আমি এণ্টাৰ হ'লোঁ এতিয়া। নতুনকৈ ডেক'ৰেট কৰি আছে পূৰা একেবাৰে এইবিলাক জেগাবিলাক, এইবিলাক এনেকৈ। তাৰপিছত এইবিলাক ফুল ৰুইছে। আহি পালোঁ ইয়াতে, এইখিনি জেগাত। ইয়াতে ডাইভাৰজন আছে, দিয়া আছে, লিখা আছে জলধাৰাই যোৱা পথ 700 মিটাৰ দূৰত। মানে কি ৱাটাৰফল, ইংৰাজীত ক'লেহে বুজি পাবে বহুতে, মানে জলধাৰা বুলি বুজি পোৱা নাযায় ইমান সহজতে। তাৰপিছত এতিয়াতো আৰু গৰমৰ দিন নহয় যে মই ৱাটাৰফলত এই নিজৰাত গৈ গা ধুম। তো এতিয়াতো সদ্যহতে কেৱল এই জেগাখিনিকেহে চাব লাগিব, নিজৰাটো লৈ মানে যোৱা পথটো। আৰু এইটো পুখুৰীটো বা সাজকেইটা ভালেকেইটামান আছে, পানী নাই ক'ত আৰু, মানে খৰাং এটা বতৰ এতিয়া না, তো সেইটো কাৰণতে তো পানী ক'ত থাকিব। জাগাটো কিন্তু পূৰা মানে একেবাৰে পূৰা ভাল লাগে। মানে এটা বস্তু কি লাগে, মই প্ৰায়ভাগ বেছিভাগ মোৰ ব্লগত আপোনালোকে দেখাই পায়, মানে পৰ্বত পাহাৰ, মানে ধৰি লওক এই ধৰণৰ অলপমান খোলা, মানে প্ৰকৃতিৰ মাজত থাকি অলপ ভাল লাগে। ইয়াতে এইখন পাহাৰ, তো ইয়াতে এইবিলাক আছে, তো ভাল লাগে। এটা মানে শব্দ ইমান নাই, নিৰিবিলি, মানে মনৰ শান্তি পোৱা যায় অলপ। এইটো এটা জিৰণি চৰা নেকি কোনোবাই বনাই দিছে। এইটো ট্ৰী হাউচ, বাপৰে উঠিব নোৱাৰে নেকি ট্ৰী হাউচটোত। ইয়াৰ পৰা পৰিলে যদি একেবাৰে হাড় মূৰ ভাঙি যাব, হাড় ভাঙিব লাগিব, মৰি যাব লাগিব। ইয়াতে মইতো উঠিব নোৱাৰিম দেই। গাইজ এইখন হ'ল ব্ৰিজ। গাইজ সেইখন আছিল পুৰণা দলং, সেইখন পুৰণা আছিল, আৰু এইখন হ'ল নতুন। কিবা ৰং দিছে ৰেইনব' কালাৰৰ পূৰা, মানে হাজাৰ হওক নিজৰা পানী যেতিয়া মানে গমেই পোৱা। তো এইটো ভাল হৈছে এতিয়া এইটো দিয়া, আৰু এইবিলাক ফুলৰ টাব থৈ দিছে, ধুনীয়া হৈছে বহুত।
পাহাৰ এখনৰ সৌন্দৰ্য চাব আহিছোঁ, তাতে যদি শিৱ মন্দিৰ এটা নাথাকে সেইটোতো মানে কি ধৰি লওক সেইটো হ'বই নোৱাৰে। তো এইটো শিৱ মন্দিৰটো এইফালে মানে পাহাৰৰ ওপৰলৈকে উঠিব লাগিব। এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে, তো ইয়াতে এইবিলাক পিলাৰ বনাই আছে, এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই। গাইজ এতিয়াও মানে ইয়াতে কৰিব লগা ভালেখিনি আছে। এই ৰাস্তা ঘাটবিলাক ধৰি লওক মানে কি অলপকৈ এদিনতো নহয় না, মানে কি এই ঠাইডোখৰ মানে নতুনকৈ বেছি হোৱা নাই না। কিমান এনে ধৰি লওক কিমান বছৰমান হ'ল এইখন? মানে কি এইবিলাক হেৰি নহয়, আগৰ পৰাই হৈ আছিল এইবিলাক মানে বস্তুবিলাক খৰচৰ নবনাৰ পৰাই মানুহবিলাক আহি আছিল। আজি এই 1-2 বছৰৰ পৰা মানে অলপ ফেমাছ নিচিনা হৈ আছে আৰু মানে 1-2 বছৰৰ পৰা এইবিলাক মানে তথাপিও মানে ইমানতো আৰু সেনেকুৱা নহয় যে গোটেই মানে ফটাফট মানে এই শিৱাজীৰ নিচিনা কৰে ৰাস্তা ঘাট বনাই দিয়ে। আগতে মানে আছিল যদিও সিমান এটা মানে মানুহে গম পোৱা নাছিল, মানে এই 1-2 বছৰৰ পৰা অলপ মানে মানুহবিলাকে জনা হৈছে আৰু এইটো মোৰ মতে মানে এতিয়া ধৰি লওক বলকচোন আৰু আগত কি আছে। তাৰপিছত মানে নিজৰালৈ নগ'লোঁ দেই, মানে কি ধৰি লওক 700 মিটাৰ খোজকাঢ়িব লাগিব। জেগাটো কিন্তু সোণালী বান্দৰৰ কাৰণে বিখ্যাত। এইটো সোণালী বান্দৰৰ কাৰণে বিখ্যাত, এই বন্ধুজনেতো ক'লে, আৰু সেইটো আগতেও প্ৰথমতে কৈছিলোঁ। কিন্তু ঘটনাটো হ'ল ইয়াতে এতিয়ালৈ এটা সোণালী বান্দৰ দেখা নাই। মানে ওপৰৰ ফালে থাকিব এইবিলাক পিকনিক স্পট, মানে কমিটি ইয়াতে খাব দিছে। তাৰপিছত এইটো দ্বিতীয় 2 নম্বৰ ট্ৰি হাউচ। প্ৰথমটোতো চালেই, তাতে উঠিব অলপ অসুবিধা, এইটোত উঠিব অলপ ভাল আছে। তাৰপিছতে এইবিলাক প্লেচ উঠিম এতিয়া ট্ৰি হাউচত, অলপ চাওঁ কেনেকুৱা লাগে এইবিলাক। এইটো এয়া হ'ল ট্ৰি হাউচ। এইটো কিবা কাৰণত মানে ধুমুহা বতাহে যদি মানে ধৰি লওক কিন্তু মজবুত আছে ভালেখিনি, হয়। কিন্তু মোৰ যিমানখিনি ওজন, তো মোৰ অলপমান ভয়ে লাগে মানে য'তে ত'তে উঠাৰ কাৰণে। মানে এইকেইদিন অলপ খাই বৈ ওজন বাঢ়িছে। তো বলকচোন গাইজ এতিয়া যাওঁ, মানে কি কয় চালোঁ যিমানখিনি আছিলে, আৰুতো আপোনালোকক ক'লোঁ 2টা বস্তু মাত্ৰ দেখাব নোৱাৰিলোঁ। কেতিয়াবা আহিম, মানে কি যিহেতু পিকনিক স্পট এটা আছে তাতে, তো খাবৰ কাৰণে আহিম। কেতিয়াবা যেতিয়া আহোঁ তেতিয়া বাকী সেই শিৱ মন্দিৰৰ ওপৰত শিৱ মন্দিৰটো দেখাই দিম। শিৱ মন্দিৰ ওপৰত সেইটো দেখাই দিম, আৰু তাৰপিছত এই যিটো নিজৰা সেইটো একেবাৰে দেখাই দিম। 2টা বস্তু। তো এনেকা হ'ল কথাটো, মানে যেনিবা ছেকেণ্ড পাৰ্ট এটা ওলাই যাব সেনেকুৱা টাইপৰ হ'ল না। তো আহিলে কেতিয়াবা দেখাই দিম সেই 2টা। তো আজিৰ কাৰণে আৰু ইমানখিনিয়ে। তাৰপিছত এটাই কওঁ, এই যোনে মানে বেছিভাগেতো চেনেলটো ছাবস্ক্ৰাইবেই নকৰে, চেনেল ছাবস্ক্ৰাইব দিব। তাৰপিছত এই লাইক কৰি দিব, কমেণ্ট কৰিব। তাৰপিছত কোনোবা বন্ধুবৰ্গক, কোনোবাক আপোনজনক কোনোবাক শ্বেয়াৰ কৰিব, বাছ। আৰু কি আছে। তো বাই।